নমস্কাৰ মই দিজুমণি আপোনালোক সকলোকে মোৰ চেনেল ষ্টে ষ্টাইলিছ উইথ মি লৈ জনাইছোঁ স্বাগতম আৰু আজি মই আপোনালোকৰ বাবে কোনো ধৰণৰ মেকআপ বা ড্ৰেছ আপৰ ভিডিঅ' লৈ অহা নাই আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ফটোশ্বুটৰ ভিডিঅ' আৰু তাৰ বাবে মই আৰু মোৰ ভণ্টি এজনী আমি বিহুৰ পুৰা ড্ৰেছ পিন্ধি লৈছোঁ আৰু তাৰ বাবে ফটোশ্বুট কৰিম আৰু কোনো ধৰণৰ আমি DSLR ব্যৱহাৰ নকৰোঁ আমি মোবাইলতে কেইটামান ফটো ক্লিক কৰিম আৰু ফটোবোৰ আপোনালোকক দেখুৱাম তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে অতি সহজতে সোনকালে পায় আৰু আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া মই আহিছোঁ পিছফালে আৰু এয়া জেতুকা গছ আৰু তাৰ পৰা অকমান জেতুকা পাত ছিঙিবলৈ আৰু এইফালে ৰেডি কৰিছোঁ পটা গুটিখন আৰু এইফালে মই এতিয়া জেতুকাখিনি ধুনীয়াকৈ পাতকেইটা ছিঙি লৈছোঁ আপোনালোকক ফটোবোৰ দেখুৱালোঁ আৰু ফটোবোৰ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ